নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাজ্যবাসীৰ কাৰণে ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি 3 ফেব্ৰুৱাৰী আৰু এই ধৰণৰ খবৰ প্ৰতিদিনে চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি বাল্য বিবাহ কৰোৱা স্বামীৰ বিৰুদ্ধে চলিছে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত অভিযান আৰু এই অভিযানত হাজাৰ হাজাৰ বাল্য বিবাহ কৰোৱা স্বামী আজি গ্ৰেপ্তাৰ হ'ব আৰু গ্ৰেপ্তাৰ হ'ব হাজাৰ হাজাৰ স্বামী। অসম আৰু ইতিমধ্যে সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজি সৰব হৈ পৰিছে। যিসকলে 18 বছৰৰ তলৰ ছোৱালীক বিয়া পাতিছে সেইসকল স্বামী আজি গ্ৰেপ্তাৰ হ'ব। আজি ৰঙাগড়ৰ আলহী হ'ব সেইসকল স্বামী। ইয়াৰ লগতে কোৱা হৈছে সাৱধান হ'বলৈ আহ্বান জনাইছে মোল্লা, কাজী আৰু জোনাবসকল। বাল্য বিবাহ কৰোৱা মোল্লা, কাজী আৰু জোনাবসকল সাৱধান হওক, কিয়নো বাল্য বিবাহৰ ঘটনা চৰকাৰৰ মূল টাৰ্গেট হ'ব মোল্লা, জোনাব, কাজী আৰু পূজাৰীসকল। এইসকলক আজি গ্ৰেপ্তাৰ কৰা হ'ব। বাল্য বিবাহ কৰোৱা কোনো মোল্লা, জোনাব, কাজী, পূজাৰী আজি চৰকাৰৰ হাতৰ পৰা সাৰি নাযাব। এইসকলক আজি গ্ৰেপ্তাৰ কৰা হ'ব। যিসকলে বাল্য বিবাহত সহায় কৰিছিলে, যিসকলে বাল্য বিবাহ কৰাইছিলে সেইসকল আজি গ্ৰেপ্তাৰ হ'ব। যিসকলে বাল্য বিবাহক উৎসাহ যোগাই আহিছে তেওঁলোকক দুখন ৰেজিষ্টাৰ থাকে বুলি চৰকাৰে প্ৰকাশ কৰিছে। এখন অৰিজিনেল ৰেজিষ্টাৰ থাকে, আন এখন চৰকাৰক দেখুৱাবলৈ আৰু অন্য এখন থাকে যিখন ৰাইজক দেখুৱাবলৈ। এসকল আজি গ্ৰেপ্তাৰ হ'ব। এনে প্ৰক্ৰিয়াৰ বিৰুদ্ধে চৰকাৰে বহু বিসংগতি ধৰা পেলাইছে। আজি পুৱাৰ পৰাই বাল্য বিবাহৰ বিৰুদ্ধে অভিযান আৰম্ভ হৈছে। জিলাই জিলাই আৰক্ষী বিষয়াসকলক মোতায়েন কৰা হৈছে। অসম আৰক্ষী ইতিমধ্যে সৰব হৈ পৰিছে। য'তেই পাব তাৰ পৰা গ্ৰেপ্তাৰ কৰিব সেইসকল মোল্লা, কাজীসকলক, লগতে বাল্য বিবাহ কৰোৱা স্বামীসকলক। ইতিমধ্যে তালিকাত নাম ওলোৱা স্বামীৰ বিৰুদ্ধে অভিযানত নামি পৰিছে অসম আৰক্ষী। অসম আৰক্ষী সাজু হৈ পৰিছে বাল্য বিবাহৰ বিৰুদ্ধে যুযুধান ৰূপত হিমন্ত বিশ্ব শৰ্মা এটাৰ পিছত আন এটা স্বামীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু ইতিমধ্যে সৰব হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাই কৈছে পূজাৰী, কাজী, মৌলানা, জোনাব, অবৈধ স্বামী মিলাই অসমত গ্ৰেপ্তাৰ হ'ব 50,000জন। ব্ৰেকিং নিউজ জনাইছোঁ, পূজাৰী, কাজী, মৌলানাসকল মিলাই আৰু অবৈধ স্বামী মিলাই 50,000জন আজি গ্ৰেপ্তাৰ কৰা হ'ব। ইয়াৰ উপৰিও হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা কোৱা হৈছে জেল ভৰিলে ভৰি যাওক, অবৈধ স্বামী ভৰামেই বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কেৱল ইয়াই নহয়, যিসকল স্বামী গ্ৰেপ্তাৰ হ'ব সেইসকল স্বামীৰ স্ত্ৰীসকলক অৰুণোদয় আঁচনি প্ৰদান কৰিব মুখ্যমন্ত্ৰীয়ে। ইয়াৰ লগতে এই স্ত্ৰীসকলৰ ল'ৰা ছোৱালীকো ব্যৱস্থা গ্ৰহণ কৰিব, অৰ্থাৎ তেওঁলোকৰ পঢ়া শুনাৰ যি খৰচ হয় সেই খৰচ অসম চৰকাৰে বহন কৰিব বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।